হাই ফ্ৰেণ্ডছ, হিউডাৰ চেনেললৈ স্বাগতম জনাই আজি আপোনালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। কাৱৈ মাছৰ পোৰা পিটিকা। কাৱৈ মাছৰ পোৰা পিটিকা বহুতে বনাব জানে, বহুতে নাজানে। যিসকলে নাজানে সেইসকলৰ বাবে মই ভিডিঅ'টো দিছোঁ। কাৰণ আজিকালি জুইশাল প্ৰায় নাইকিয়াই হ'ল, গতিকে গেছতে পুৰি কেনেদৰে আপোনালোকে এনেকুৱা এটা টেষ্টি ৰেচিপি বনাই খাব পাৰিব তাৰ কাৰণে ভিডিঅ'টো দিলোঁ। এয়া মই এখন কাঁহীত দুটা কাৱৈ মাছ পিছৰ ডোখৰ লৈছোঁ কাটি পেলাই, আৰু কাৱৈ মাছটো চাকুখনত ভৰাই এনেদৰে জুইত পুৰিছোঁ। আপোনালোকে কিবা ষ্টিলৰ ডাণ্ডা বা লোহাৰ এনেকুৱা খলিটো দিব পাৰে। মই চাকুখনত দিছোঁ। চাকুখন ভালকৈ চাফা কৰি ল'ব। এয়া দেখিছে কি ধুনীয়াকৈ পোৰা গৈছে। পোৰা ক'লা পৰি যাব নিদিব। আপোনালোকে মাছটো এনেদৰে ঘূৰাই থাকিব, তেতিয়া সোনকালে জ্বলি নাযায়, ভালদৰে ভিতৰলৈকে সিজি যাব। এয়া মোৰ মাছটো প্ৰায় পোৰা হৈ গ'ল। এতিয়া আৰু ইটো মাছো মই পুৰি ল'ম। এয়া মোৰ দুইটা মাছ পোৰা হ'লত মই পিটিকা কৰিবৰ কাৰণে ৰেডি কৰি ল'লোঁ। এনেদৰে কাঁইটখিনি আপোনালোকে গুচাই ল'ব। কাঁইটৰ সৈতে নিপিটিকিব, পিটিকাটো ইমান মিহি নহ'ব। আৰু এনেদৰে কাঁইটটো গুচাই লৈ আপোনালোকে বাকী বস্তুখিনি আদা নহৰু যি দিয়ে আপোনালোকে দি ল'ব পাৰে। মই ধনিয়া পাত দিম আৰু নিমখ তেল, কেঁচা জ্বলা, পিঁয়াজ দিম। এয়া সকলোবোৰ দি দিলোঁ। তাতে অকণমান খাৰ ঢালি দিছোঁ। মিঠাতেল আৰু খাৰটো একেলগে মিক্স কৰি দিব, তেতিয়া অলপ ভাল লাগে। খাৰটো দিলে মাছৰ পোৰাৰ এটা টেষ্টি বেলেগ আহে। এনেদৰে কাঁইটবিলাক সকলো গুচাই ল'ব আৰু ভালদৰে মিহি কৰিব। এনেদৰে ভালদৰে মিহি কৰিলে আৰু ভাল লাগে। দেখিছে, হাতে এনেদৰে পিটিকি দিব। এয়া মই এতিয়া এইখিনি এটা মিক্সিত ভৰাই লৈছোঁ। আপোনালোকে হয়তো মাছৰ পিটিকা মিক্সিত দি খোৱা নাই, এইটো এটা অলপ আনকমন হৈছে। আপোনালোকে এনেদৰে মিক্সিত দি দিব, তেতিয়া পূৰা মিহি হৈ যাব পিটিকাখিনি। বহুত টেষ্ট লাগিব খাবৰ কাৰণে, কাৰণ মাছটো বহুত ডাঙৰ আছিলে। সৰু মাছ পুঠি মাছ পৰিলে আপোনালোকৰ মিহি হৈ যাব। এয়া মই মিক্সিত দি ল'লোঁ। মই 1 মিনিটমান সময় মিক্সিত দিম। এয়া মই মিক্সিটো ষ্টাৰ্ট কৰি দিলোঁ। প্ৰায় 1 মিনিট সময় ৰাখি দিম। এনেদৰে 1 মিনিট সময় ৰাখি দিলে পূৰা মাছখিনি মিহি হৈ যাব। আৰু আপোনালোকেও এনেকুৱা ৰেচিপি বনাই খাওক ঘৰতে। মোৰ ভিডিঅ'টো আপোনালোকে যদি চাই আছে গম পাব, অতি সহজ পদ্ধতি, বহুত টেষ্টি এটা ৰেচিপি পোৰা মাছৰ পিটিকা। আপোনালোকেও এনেকুৱা ভিডিঅ' বিভিন্ন চাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব। এয়া মোৰ মাছৰ পিটিকা দেখিছে কিমান মিহি হৈ গ'ল, ধুনীয়া মিহি হৈ গৈছে। আপোনালোকে দেখাতে গম পাইছে চাগে। থেংক ইউ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ কাৰণে, আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ বাই বাই। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।